এটা সময়ত নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়া নামৰ দেশ দুখন এক আছিল, যাক কোৰিয়া উপদ্বীপ নামেৰে জনা গৈছিল। কিন্তু এনেকুৱা কি হৈছিল যাৰ বাবে কোৰিয়াখন দুই ভাগত বিভক্ত হৈ পিছত দুখন দেশৰ সৃষ্টি হ'ল? নমস্কাৰ বন্ধুসকল, মই শ্যামল। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কেইবাটাও ৰাজবংশই ৰাজত্ব কৰা কোৰিয়া উপদ্বীপত 1850 চনৰ পিছৰ পৰাই সেই সময়ৰ শক্তিশালী জাপানী সাম্ৰাজ্যৰ ৰজাই গোটেই কোৰিয়া উপদ্বীপ নিজৰ দখললৈ অনাৰ চেষ্টা চলাই আছিল। আৰু এই কামত সফল হৈছিল 1910 চনত, যেতিয়া সম্পূৰ্ণ কোৰিয়া উপদ্বীপ জাপানৰ সাম্ৰাজ্যৰ অধীনত আহে। ইয়াৰ পৰা 35 বছৰ কাল অৰ্থাৎ 1945 চনলৈ যেতিয়ালৈকে জাপানে দ্বিতীয় বিশ্বযুদ্ধত পৰাস্ত হোৱা নাছিল, তেতিয়ালৈ গোটেই কোৰিয়া উপদ্বীপ জাপানৰ অধীনত আছিল। 1945ত জাপানে বিশ্বযুদ্ধত পৰাজয়ৰ সন্মুখীন হোৱাৰ সময়ত কোৰিয়া স্বাধীন হোৱাৰ আশা জাগিছিল যদিও এই আশাত চেঁচা পানী ঢালে ছোভিয়েট ইউনিয়নে। আমেৰিকাই দুটাকৈ পৰমাণু বোমা জাপানত পেলাই জাপানক দুৰ্বল কৰি তোলা দেখি ছোভিয়েট ইউনিয়নে এই সুযোগতে জাপানৰ মনচুৰিয়া নামৰ ঠাইত হঠাতে জাপানী সৈন্যক আক্ৰমণ কৰে আৰু কোৰিয়াৰ উত্তৰ ভাগৰ মাটিখিনি দখল কৰে। এনেকুৱা ঘটনাত আমেৰিকা চিন্তিত হৈ পৰিছিল, কাৰণ ছোভিয়েট ইউনিয়নে সম্পূৰ্ণ কোৰিয়া দখল কৰি ল'লে তাত নিজৰ কমিউনিষ্ট আইডিঅলজি চলাব, যিটো কেপিটেলিষ্ট দেশ হিচাপে আমেৰিকাই কেতিয়াও বিচৰা নাছিল। ইয়াৰ পিছত আমেৰিকাই কোৰিয়াৰ দক্ষিণ ভাগৰ মাটিখিনি নিজৰ দখললৈ আনে। এনেকৈ ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত পিছত বাৰ্তালাপ চলে আৰু কোৰিয়াখন দুই ভাগত বিভক্ত কৰা হয় আৰু দুখন নতুন দেশ নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ জন্ম হয়। আমেৰিকা যিহেতু এখন কেপিটেলিষ্ট কাউন্ট্ৰি আছিল, সেইকাৰণ তেওঁলোকে 1948 চনত সংযুক্ত ৰাষ্ট্ৰৰ নেতৃত্বত সাউথ কোৰিয়াত নিৰ্বাচন কৰায় আৰু এজন এন্টি কমিউনিষ্ট নেতা চাংমেন ৰেক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন কৰে। আৰু আনফালে ছোভিয়েট ইউনিয়নে উত্তৰ কোৰিয়াত কমিউনিজম বিয়পাবৰ কাৰণে এজন প্ৰাক্তন আৰ্মি জেনেৰেল কিম ইল চাঙক সুপ্ৰিম লিডাৰ হিচাপে নিযুক্ত কৰে। স্বাধীন হোৱাৰ পিছতো এই দেশ দুখনৰ মাজত সম্পৰ্ক মধুৰ হোৱা নাছিল। 1950 চনত নৰ্থ কোৰিয়াৰ শাসক কিম ইল চাঙে সাউথ কোৰিয়াৰ ওপৰত আক্ৰমণ কৰিছিল, যাতে গোটেই কোৰিয়াৰ উপদ্বীপটোত এজন শাসকৰ ৰোল চলে। অৱশ্যে যুদ্ধখনত কোনো বিজয়ী হোৱা নাছিল, কিন্তু তেতিয়াৰ পৰা আজিলৈকে এই দুয়োখন দেশৰ মাজত তিক্ততাপূৰ্ণ সম্পৰ্ক বৰ্তি আছে আৰু কোনে এই গোটেই কোৰিয়া উপদ্বীপটোত শাসন কৰিব সেই লৈ টনাটনি চলি আছে। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'ত।